हे दोस्तों वेलकम टू माय चैनल एज ए एडभाइजार। दोस्तों मैं आपनालोकर आगत आज नतुन आरो एटा भिडिओ লৈ আহিছোঁ। आपनालोकर मरम देखि मैं बहुत चिंता करी आरो এখন नतुन डिजाइन साम टाइप घर नतुन डिजाइन कम खरचत कम जगात मैं डिजाइन লৈ আহিছোঁ। तो प्लीज जेनेके आपनालोके मोर चैनल सब्सक्राइब करी आछे तेनेके करि थाকক आरो मोर भिडिओबिलाक लाइक करि थाকক आरो जदि आपनालोकर केनेके घर लागे केनेके डिजाइन लागे मैं मोर कमेंट बक्सत कमेंट करिब पारे। मैं कमेंट देखि रिप्लाई करिम। प्लीज आपनालोके मोर चैनल सब्सक्राइब करि लब। मैं एनेके भिडिओ नतुन घৰৰ भिडिओ লৈ আহিম। तो चाওক घरখন लम्बा एनेके থাকিব। लम्बा থাকিব 41 फुट 41 फुट और एपिने থাকিব 35 फुट। ठीक है। तो एपिने करिडोर থাকিব 5 फुट और एकेटा रूमर फाड़ থাকিব 15 फुट या 15 फुट यारो 15 फुट। ठीक है। और एटू हल माने गेट। तो मैं आगर पर आरम्भ करूँ। चाওক এইখন হৈছে বাৰান্দা 10 फुट तक 15 फुट एपिने থাকিব 10 फुट। ठीक है। एपिने থাকিব 10 फुट और एपिने लम्बा डायरेक्ट यात कोनो वाल नाथाके डायरेक्ट ইয়ালৈকে থাকিব यानी 15 प्लस और करिडोर 5 फुट লৈ লওক হৈ গ'ল কিমান 20 फुट। ठीक है। तो चाওক राइट साइडत एटा बहार रूम आछे। एटू हल इयात दरजा आछे और इयातকৈ अलप 4 फुट एनेके बेसि দিব माने 5 फुट इयात तो 10 फुट आछे एखन ইয়ালৈকে 10 फुट आछे और प्लस कर দিব 5 फुट 15 फुट হৈ গ'ল ইয়াৰ পৰা ইয়ালৈকে 15 फुट। तो আপোনালোকৰ এপিনে গেট এপিনে সিঁড়ি হ'ব সিঁড়ি হৈ পেলাই ইয়াতো সিঁড়ি দিব পাৰে सीधाও দিব পাৰে। ठीक है। बेसि एनेके दिले बेसि ভাল হয়। तो आपनालोके एटू लेफ्ट राइटो करिब पारे आपनार जगह बुझी रास्ता बुझी केनेके ভাল হয়। এই লাইনটো ইয়াত দিব পাৰে এই লাইনটো ইয়াত দিব পাৰে। ठीक है। तो तार पिছত आहू आमी रूमत। तो चाওক ইয়াৰ পিছত रूम আছে एटू 15 बाय 15 आपनालोके दरजा मैं ইয়াত দিছোঁ आपनालोके ইয়াতো দিব পাৰে। तो এই रूमर बाथरूम आछे एटू एपिने आछे 6 फुट आछे। तो 15 फुट आछे ইয়ালৈকে फाड़ आछे 15 फुट। तो 15 फुट आधाते मैं वाल दी दिছোঁ 7.5 फुट 7.5। ठीक है। एनेके 7.5 फुट एनेके 7.5 फुट। এই বাথৰুমখন এই ৰুমৰ হয় এই বাথৰুমখন এই ৰুমৰ হয়। আপুনি এটু চেঞ্জ কৰিব পাৰে এই ৰুমত एटू करिब पारे किन्तु बेसि ভাল হয়। साइडत परि গৈছে ইয়াত दिले ইয়াত दरजा আছে এই दरजाখন যদি ইয়াত দিয়ে तो ইয়াত बाथरूम দিব পাৰে दरजा দিব পাৰে। सबटा আপোনালোকে বুজা পড়া কৰি ল'ব। তাৰ পিছত आहू नेक्स्ट रूम लास्टर जेटू रूम এখন আপুনি किचन बनाब पारे रूम बनाब पारे। ठीक है। किचन एटू रूमे बेसि ভাল হ'ব किन्तु किचन এইখন দিব পাৰে और ইয়াত আপুনি এক্সট্ৰা হিচাপত বাথৰুম কিচনৰ বাথৰুম দিব পাৰে। এইটো ৰুম হ'লে বেছি ভাল হ'ব। ইয়াৰ হেৰি আছে ধৰ ইয়াৰ বাথৰুম আছে। তো আহোঁ আমি ৰাইট সাইড এইটোতো কথাটো আমি ক'লোঁ ইয়াৰ পৰা 15 ফুট এপিনেতো 15 ফুট আছে। ইয়াত 3টা বাথৰুম হ'ব এটা এক্সট্ৰা বাথৰুম এইটো খালি অনলি সৰু আৰু এপিনে 6 ফুট আৰু এপিনে 5.5 ফুট আছে 5.5 ফুট। ठीक है। 5.5 फुट और এইখন মাজৰখন এপিনে আছে 6 ফুট এপিনে আছে 5.5 ফুট আৰু এইপিনে এইখন এই বাথৰুমখনো 5.5 ফুট এপিনেতো 6 ফুট আছে। তো এইখন আৰু সৰুব কৰিব পাৰে আপুনি 4 ফুট দিব পাৰে আৰু এই দুখন 5 ফুট 5.5 ফুট কৰি লৈ গ'লে এইখন 4 ফুট কৰিব পাৰে এইপিনে। এইটো আপুনি কিয়নো এইখন এক্সট্ৰা মানুহ আহিলে বাহিৰৰ কামৰ মানুহ সকলো এই ৰুমৰ এইখন
ভিতৰত আলহী আহিলে বহিলে এই বাথৰুমতো দৰকাৰ হয়। তো বাথৰুমখনৰ দৰজা ইয়াতে দিব পাৰে, ইয়াতে দিব পাৰে, ইয়াতে দিব পাৰে, আপোনাৰ বুজাবুজি মই ইয়াতে দিছোঁ, বেছি ভাল হয় ইয়াতে দিলে। আৰু ইয়াত আৰু এখন বাথৰুম আছে। এই বাথৰুমখনৰ ৰুম হ'ল এইটো, এই ৰুমৰ এইটো বাথৰুম, এই দৰজা আছে। এইখনো 15x15 ৰুম। তাৰপিছত মই লাষ্টৰ ৰুমখন, এইখন মানে কিচন, 15x15 আছে কিচন। আপোনাৰ যদি আৰু এইখনো ৰুম লাগে তেনেহ'লে আপুনি পিছফালে যদি জাগা থাকে আপোনাৰ, পিছফালে আপুনি এক্সট্ৰা চালি দি পেলাই কিচন বনাব পাৰে। যদি জাগা নাথাকে আৰু আপোনাৰ ফেমিলি ইমান ডাঙৰ নহয় তেনেহ'লে এইখন কিচন হ'লে বেছি ভাল হয়। এইখনো 15x15 আছে। এইখনৰ বাথৰুম আপুনি এক্সট্ৰা এপিনে দিব পাৰে, কিচনৰতো বাথৰুম নালাগে। বাথৰুমটো যিহেতু মই চবত ৰুমে দি দিছোঁ আৰু দৰকাৰ নাই। বাহিৰৰ মানুহ আহিলে এই বাহিৰৰখন আছে, আলহী আহিলে ভিতৰত এইখন আছে মহিলাসকলৰ বাবে। এই ৰুমৰ এইখন আছে, এই ৰুমৰ এইটো এটা আছে, এই ৰুমৰো আছে আৰু দৰকাৰ নাই বাহিৰত। এইটোৰ ভিতৰত চব অলৰেডি হৈ যায়। তো আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আৰু যদি কোনো বুজাৰ কোনো অসুবিধা হয় আপুনি মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। মই কমেণ্ট বক্সত কণ্টেক্ট কৰিব, আপোনালোকৰ প্ৰব্লেম ছল্ভ কৰি দিম। আৰু এই ঘৰখনত কিমান টকা লাগিব, কিমান ইটা লাগিব, কিমান বালি পাথৰ চিমেণ্ট মিস্ত্ৰী খৰচ কিমান লাগিব, এইটো ভিডিঅ'ত মই নকওঁ, কিন্তু এইটো ভিডিঅ'ত ক'লে যাব বেছি দীঘলীয়া হৈ যাব। মই 2-3 দিনৰ পিছত নেক্সট ভিডিঅ' এই ঘৰখনত কিমান টকা খৰচ হ'ব, এই ঘৰখনত টোটেল কিমান টকা খৰচ হ'ব সকলো মিলাই পেলাই মই আপোনালোকক বুজাই পেলাই ভিডিঅ' বনাম। তো প্লিজ মোৰ নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব, যাতে আপোনালোকে মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যায়।